আসসালামু আলাইকুম নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল ফাতিমাজ ডেইলি লাইফ আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে আপোনালোকৰ দুৱা আশীৰ্বাদত আমিও ভালে আছোঁ তো মই আপোনালোকক দেখুৱাম আজি মোৰ গ্লু গানটো যেটো মই আমাজনৰ পৰা পাৰচেজ কৰিছোঁ এটো কেইদিন আগতে পাৰচেজ কৰিছোঁ কিন্তু আপোনালোকক দেখুৱা হোৱা নাই সো ভাবিছোঁ আজি আপোনালোকক দেখাই দিওঁ তো এটো মই খুলিলোঁ এটো গ্লু গানটো মোৰ লৈছিল 742 মানে 742 টকা লৈছিল আৰু মই এটোৰ ডেসক্ৰিপচন বক্সত দি দিম লিংকটো আপোনালোকে চাই ল'ব যদি কাৰোবাক লাগে মোকতো এটো বহুত প্ৰয়োজন হয় বহুত ক্ৰাফটিংত ডিআইৱাই কামত লাগে আৰু কিবা কিবি কামত লাগি থাকে ঘৰুৱা কামত সো সেইকাৰণে মই এটো লৈ লৈছোঁ আৰু এটোৰ পিছপিনে সব লিখা আছে কিমান টাইমৰ ভিতৰত এটো গৰম হ'ব এটো লিখা যে 3 পৰা 4 মিনিট মান লাগে ফাৰ্স্ট টাইম গৰম হোৱাতে আৰু এটো এসা কালাৰটো মই হোৱাইটে লৈছোঁ আৰু কম দামী আছিল কিন্তু মই ভাবিছোঁ যে বস্তুটো যেতিকে লমে অলপ ভাল চাই লও আৰু এই কি বুলি কয় ষ্টেণ্ডটো তেনেকৈ থৈ দিব তাৰ পিছত তাইৰ তলত এটা কাৰ্ডবোৰ্ড দিব নহলে গ্লু আছে মেল্ট হৈ তলত বস্তু বেয়া হৈ যাব পাৰে আৰু এতে দিছে 5টা ষ্টিক মানে দিছে গ্লু দিছে 5টা লগত এর লগত 5টা গ্লু দিছে মই তো গৰম হ'বলৈ দিছোঁ আৰু মই নেক্সট টাইম আপোনালোকক দেখুৱাম এটো দি মই কি কাম কৰোঁ তো মই আজি আপোনালোকক আৰু এটা ৰেচিপি দেখাম পিঠা এয়া এনেকুৱা ধৰণৰ মই পিঠা বনাইছোঁ এটো পিঠা কেনেকৈ বনালোঁ চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ ভিডিওটো পুৰা চাই থাকিব লাগিব আপোনালোকে চাই থাকক মই নাৰিকেলটো কাটো কেনেকৈ কাটি আছোঁ দেখা পাইছে এইটো একদম কাম মামাৰে ধৰিছে কামেই নকৰোঁ এইটো দি বাবা আগত নাথাকিবা তুমি এইটো চাইডত থাকা দাখন কিবা লৰচৰ কৰি আছে ভয় লাগি আছে ইফালে জাকিয়া আছে সব বেলেগ এটা দাও লৈ আহোঁ তো এয়া মই বেলেগ দা এখন লৈ আহিলোঁ এইখন থৈ বহুত টাইট হৈ আছে নাৰিকলটো তাৰমানে পকি পকি বুঢ়া হৈ গৈছে ইমান টাইট হয় কি কম আৰু ইমানে টাইট নহয় কিয় বুঢ়া মইতো আজি কাটি হেৰি জাকিয়া আমি আজি পিঠা বনাম অকে তুমি পিঠা খাবা জাকিয়া জাকিয়া পিঠা খাব দেই বা তালো ফেই হল এই নে মিক্সিত দি দিম ভালকে সাফা কৰি তো ফ্ৰেন্ডছ মই এতিয়া পিঠাগুড়িখিনি ভাজি ল'ম দিছোঁ পিঠাগুড়ি 3 কাপ দিছোঁ আৰু 1 কাপ দিছোঁ এনেকৈ মই 4 কাপ পিঠাগুড়ি দিছোঁ এনেকৈ ভাজি ল'ম এইখিনি নমাই ল'ম মই 2 কাপ পানী দিছোঁ আৰু 2 কাপ পানীত মই হাফ টিস্পুন নিমখ দিছোঁ 2 কাপ পানীত মই 2 কাপ পিঠাগুড়ি দি দিছোঁ তাতকৈ বেছি নিদিওঁ এইটো পৰিমাণে মই 2 কাপ দিলে 2 কাপ পিঠাগুড়ি দিব লাগিব আৰু হাফ টিস্পুন নিমখ দি দিব আৰু এইটো মই ঢাকন মাৰি থৈ দিলোঁ আৰু বাকী মই এইখিনি নাৰিকলখিনি ভাজি ল'ম বাকী আৰু এইখিনি থৈ দিছোঁ ৰুকা নাই এইখিনি ৰুকিছোঁ তো এইখিনি মই এতিয়া দি দিম কেৰাহীত
চ' মই এতিয়া নাৰিকলখিনি ভাজি ল'ম আৰু মই এতিয়া চেনি এড কৰি দিছোঁ স্কিপ হৈ গৈছে মই দেখাব পৰা নাই চ' এতিয়া মই নাৰিকলখিনি ভাজা হৈ গ'ল এইখিনি মই নমাই ল'ম ত' যিটো মই পিঠাগুড়িৰ কাই কৰি ল'লোঁ সেইখিনি মই এতিয়া এনেকৈ যেনেকৈ আমি ৰুটি বনাওঁ ছেম সেনেকৈ আটাটো মাৰি ল'ম ড'টো বনাই ল'ম আৰু মই ৰুটি নবনাওঁ এনেকৈ গোল গোল কৰি আগতে বনাই ল'ম তাৰপিছতে মই দেখা পাইছে হাতেদি এনেকৈ ঘূৰাই দিছোঁ আচলতে বহুতে জানে কিন্তু যিবিলাকে নতুন আৰু নাজানে সেইবিলাকৰ কাৰণে এইটো এই পিঠাটো জোন পিঠা কয় কিছুমানে তুত্তুৰি পিঠা কয় কিছুমানে পুলি পিঠা বুলি কয় বহুতে যাৰ এৰিয়া বুজি আৰু বেলেগ কয় চ' মই গোটেইখিনি এনেকৈ বনাই ল'ম মই 1 চামুচকৈ নাৰিকল দি দিছোঁ নাৰিকলৰ যিটো পুৰ বনাইছোঁ সেইটো 1 চামুচকৈ দি দিছোঁ আৰু ঠাণ্ডাৰ দিনত পিঠা খাবলৈ বহুত ভাল বেয়াও নহয় থৈ দিলে বা ফ্ৰিজত ষ্ট'ৰ কৰিও খাব পাৰি পিছত আকৌ মানে পুৰি বা আকৌ ভাপত দি কিনেও খাব পাৰি আৰু এইটো মই এনেকৈ কাটি আছোঁ এইটো এনেকৈ ডিজাইন দি আছোঁ এইটো পিঠা বহুত ডিজাইনত বনাব পাৰি যদি আপোনালোকক লাগে কমেণ্ট কৰি মোক ক'ব যদি মানে কোনোবাই চাব বিচাৰে ডিজাইন থকা পিঠা তো মই দেখুৱাম চাইছে এইটো কি ধুনীয়া হৈছে এনেকৈ মই এতিয়া পিঠাবিলাক আৰু ইফালে আমাৰ বেলা চ' ফ্ৰেণ্ডছ মই গোটেইখিনি পিঠা এনেকৈ বনাই ল'ম তাৰপিছত মই এতিয়া এটা বেলেগ পিঠা বনাম সেইটো দেখাই আছোঁ আৰু এইটো চাইছে কিমান ধুনীয়া হৈছে তো মই এইকেইটাই দেখালোঁ এতিয়া মই যিমানখিনি আছে আৰু বহুতকেইটা হ'ব গোটেইখিনি বনাই ল'ম আৰু ইফালে এইখিনি নাৰিকল বাচিছে আৰু এইখিনি মই আকৌ নতুনকৈ ফ্ৰাই কৰি লৈছোঁ এইখিনি নাৰিকল চেনি দি যিটো পুৰ কৰিছিলোঁ সেইটো দি দিছোঁ আৰু এনেকৈ বনাই আছোঁ এইটো পিঠা নাৰিকল নোহোৱাকৈও বনাই বেছিভাগ মই নাৰিকল দিছোঁ অলপ টেষ্ট হোৱাৰ কাৰণে এইটো বলটো দুই চাইডে এনেকৈ জঙা কৰি দিব লাগে এইটো বহুত পিঠা বুলি কয় মই এই পিঠাটোৰ নাম নকওঁ কিন্তু আপোনালোকে মোক জনাবচোন এইটো পিঠা কি পিঠা বুলি কয় কিছুমানে চেনি নাৰিকল নিদিয়ে আমিও নিদিওঁ কিন্তু আজি মই দি চালোঁ চাওঁ গোটেইখিনি মই পিঠা এনেকৈ বনাই লৈছোঁ এইটো পিঠা পুৰি খালেও ভাল লাগে তেলত ভাজি খালেও ভাল লাগে এনেও খালে ভাল লাগে চবতে ভাল লাগে আৰু এইখিনি মই এতিয়া ষ্টিম কৰিম ষ্টিমাৰত বহাই দিম এই আগৰ পিঠাখিনি মই দিছোঁ এনেকুৱা হৈছে ষ্টিমাৰত এতিয়া সেইখিনি দি দিম 10 পৰা 15 মিনিট টাইম লাগে মিডিয়ামত দিলে 20 মিনিটমান লাগে মিডিয়াম এয়া চাইছে মই এতিয়া পিঠাখিনি গোটেইখিনি নমাই আনিছোঁ আৰু ষ্টাৰ ফ্লাৱাৰ্ছ এইবিলাক জাতীয়ৰ কাৰণে বনাইছোঁ তেওঁলোক যদি আপোনালোকে চাব বিচাৰিছে মোক কমেণ্ট কৰি জনাব আৰু এইফালে মই মাছ আনিছে মাছখিনি মই এই কৰি লৈছোঁ ধুই ল'লোঁ আৰু পিঠাখিনি ল'লোঁ মাছখিনি ধুই লৈ এইখিনি ফ্ৰিজত থৈ দিম আৰু পিঠাখিনি মই এনেকৈ থৈ দি আছোঁ কাৰণ এইখিনি মই গোটেইখিনি ফ্ৰিজত থ'ম যিহেতুকে নাৰিকল দিয়া আছে আৰু ইফালে মোৰ মাছৰ চব্জিটো হৈ গ'ল ফুলকবি দি আলু ফুলকবি টমেটো এনেকৈ মাছেদি বনাইছোঁ মাছৰ কণীও দিছোঁ লগত এতিয়া মই জাকিয়াক ভাতখিনি খুৱাই লওঁ তাৰপিছত আমি খাম ফ্ৰেণ্ডছ আপোনালোকৰ লগত কথা পাতোঁতে মোৰ ইফালে চব হৈ গ'ল ভাত খোৱা হৈ গ'ল ইফালে মই গৰম পানী কৰিলোঁ আৰু জাকিয়াৰ কাৰণে মই গাখীৰ গৰম দিলোঁ আৰু ইফালে মই তাৰ কাৰণে কেইটামান বাদাম ভিজাই থৈ আছোঁ ৰাতিপুৱা আমি খাম দুটা চ' ফ্ৰেণ্ডছ বহুত কথা পাতিলোঁ তো আপোনালোকৰ পৰা বিদায় লওঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ তো ভালে থাকক সুস্থ থাকক
বাই দিয়াৰ আগতে আৰু এটা বস্তু দেখাওঁ এয়া পাপাই নামাজ পঢ়ি আছে আৰু তাইও নামাজ পঢ়ি আছে এনেকৈ ডেইলি এনেকুৱা কৰে জাকিয়াৰ কাৰণে দোৱা কৰিব যাতে সি ভালে ভালে থাকে বাই বাই